বন্ধুসকল, মই নিখিলে মোৰ ইউটিউব চেনেল আছামিজ এডুকেশ্যনেল চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ইতিহাস খণ্ডৰ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ পাঠটিৰ প্ৰশ্নোত্তৰখিনি। ইতিমধ্যে মই এই পাঠটিৰ 11 নম্বৰ প্ৰশ্নোত্তৰলৈকে আগৰ ভিডিঅ'সমূহত আলোচনা কৰিছোঁ। আপোনালোকে যদি সেই ভিডিঅ'সমূহ চোৱা নাই, মই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দি দিম, তাত গৈ আপোনালোকে চাব পাৰিব। আজি 12 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। বলকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। 12 নম্বৰ প্ৰশ্ন। বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়ৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল বৰ্ণনা কৰা। উত্তৰ: ইংৰাজী ভাষাৰ মাধ্যমত প্ৰকাশিত বাতৰি কাকতৰ যোগেদি ভাৰতবৰ্ষত সংবাদ পত্ৰৰ পাতনি মেলে। ভাৰতত জেমছ আগষ্টাছ হিকিৰ দ্বাৰা 1780 খ্ৰীষ্টাব্দত ইংৰাজী ভাষাত প্ৰথমখন সংবাদপত্ৰ বেংগল গেজেট প্ৰকাশ পায়। এই সংবাদপত্ৰসমূহে কেৱল ইংৰাজী সমাজখনৰহে মুখপাত্ৰ হিচাপে কাম কৰিছিল। ভাৰতীয়সকলৰ জনমত এই সংবাদপত্ৰসমূহত একেবাৰেই নাছিল। আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয়ই সংবাদপত্ৰৰ গুৰুত্ব উপলব্ধি কৰি 19বিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা আঞ্চলিক ভাষাত বহুকেইখন বাতৰি কাকত প্ৰকাশ কৰিছিল। আঞ্চলিক ভাষাৰ সংবাদপত্ৰই ভাৰতৰ নৱজাগৰণ তথা জাতীয়তাবাদ গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগাইছিল। সেই কাৰণেই চৰকাৰে আঞ্চলিক ভাষাৰ সংবাদপত্ৰৰ ওপৰত নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। 1799 খ্ৰীষ্টাব্দত প্ৰেছ বেণ্ডুলেশ্যন প্ৰয়োগৰ যোগেদি লৰ্ড বেলেচলিয়ে ভাৰতীয় বাতৰি কাকতৰ ওপৰত বাধা নিষেধ প্ৰয়োগ কৰি বাতৰি কাকতৰ স্বাধীনতা হ্ৰাস কৰিছিল। কিন্তু 1817 খ্ৰীষ্টাব্দত লৰ্ড হেষ্টিংছে ভাৰতীয় সংবাদপত্ৰৰ ওপৰত থকা বাধা নিষেধ কিছু পৰিমাণে কমাই দিছিল। 1823 খ্ৰীষ্টাব্দত পুনৰ ভাৰতৰ অস্থায়ী গভৰ্ণৰ জেনেৰেল ছাৰ জন আদামে পুনৰ ভাৰতীয় ভাষাৰ কাকতৰ ওপৰত বাধা আৰোপ কৰিছিল। ৰাজা ৰামমোহন ৰায়ে এই ভাৰতীয় ভাষাৰ কাকতৰ ওপৰত লগোৱা বাধা নিষেধবোৰৰ প্ৰতি তীব্ৰ বিৰোধিতা কৰিছিল। এই বিৰোধিতাৰ প্ৰতিবাদ হিচাপে ইংৰাজে সাপ্তাহিক বাতৰি কাকত মিট-ইল-আখবাৰৰ প্ৰকাশ বন্ধ কৰিছিল। দেশীয় কাকতৰ প্ৰতি কৰা এনে অবিচাৰ বন্ধ কৰিবলৈ ৰাজা ৰামমোহন ৰায়ে কলিকতা হাইকোৰ্ট আৰু বংগৰ গভৰ্ণৰ জেনেৰেলৰ ওচৰত আবেদন দাখিল কৰিছিল। অৱশেষত 1835 খ্ৰীষ্টাব্দত অস্থায়ী গভৰ্ণৰ জেনেৰেল ছাৰ চাৰ্লছ মেটকাফে দেশীয় কাকতৰ ওপৰত আৰোপ কৰা বাধা নিষেধ উঠাই লৈছিল। বাধা নিষেধ তুলি লোৱাৰ পিছত দেশীয় ভাষাত ভাৰতত ভালেসংখ্যক কাকত প্ৰকাশ পাইছিল। দেশীয় ভাষাৰ কাকতসমূহে সাম্ৰাজ্য শাসকৰ কাম-কাজবোৰৰ ওপৰত কঠোৰ সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। এইবোৰৰ ভিতৰত বংগদেশৰ পৰা প্ৰকাশিত কাকতসমূহৰ অৱদান সকলোতকৈ বেছি। 19বিংশ শতিকাৰ দ্বিতীয় ভাগত বংগদেশৰ পৰা প্ৰকাশিত কাকত বংগ দৰ্শন, সঞ্জীৱনী, আৰ্য দৰ্শন, অমৃত বাজাৰ পত্ৰিকা আদি কাকতকেইখনে ভাৰতীয়ৰ মাজত জাতীয় সত্তা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। 1861 খ্ৰীষ্টাব্দৰ পৰা ভাৰতবৰ্ষত বহু ঠাইত খাদ্যৰ অভাৱে দেখা দিছিল। দুৰ্ভিক্ষৰ কবলত বহুতো ভাৰতীয়ই মৃত্যুক সাৱটি ল'ব লগা হৈছিল। চৰকাৰে খাদ্যৰ অভাৱ দূৰ কৰাৰ কোনো ব্যৱস্থা নোলোৱাত দেশীয় ভাষাৰ কাকতসমূহে লৰ্ড লিটন আৰু তেওঁৰ তলতীয়া প্ৰাদেশিক শাসকসকলক বেয়াকৈ সমালোচনা কৰিছিল। লৰ্ড লিটনে ইয়াৰ প্ৰতিশোধ হিচাপে পুনৰ ভাৰতীয় আঞ্চলিক ভাষাৰ কাকতৰ ওপৰত বাধা নিষেধ প্ৰয়োগ কৰিছিল। ভাৰতীয় কাকতৰ ওপৰত প্ৰেছ আইন জাৰি কৰি বহুতো ভাৰতীয় কাকত প্ৰকাশ কৰাৰ পথ বন্ধ কৰি দিছিল। উপায়হীন হৈ এই প্ৰেছ আইনৰ পৰা ৰক্ষা পাবলৈ অমৃত বাজাৰ পত্ৰিকাখন ইংৰাজী ভাষাত প্ৰকাশ কৰা হৈছিল। লিটনৰ প্ৰেছ আইন আৰু 1878 খ্ৰীষ্টাব্দৰ অস্ত্ৰ আইনে ভাৰতীয়সকলক ক্ষুব্ধ কৰিছিল। ভাৰতীয়সকলে ক্ৰমান্বয়ে আত্মমৰ্যাদা লাভ কৰাৰ বাবে আগবাঢ়ি গৈছিল। 13 নম্বৰ প্ৰশ্ন। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমু টোকা লিখা। উত্তৰ: 19বিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা ভাৰতবৰ্ষত প্ৰাদেশিক ভিত্তিক গঢ়ি উঠা নাগৰিক সভা বা সংগঠনবিলাকে দেশীয় লোকৰ মাজত আঞ্চলিক ভিত্তিত
ৰাজনৈতিক শিক্ষাৰ প্ৰচাৰ ঘটাইছিল। সেইবিলাকৰ জৰিয়তে জনসাধাৰণৰ মাজত জাতীয় স্বাৰ্থৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিছিল। ৰাজনৈতিক কাম-কাজৰ জৰিয়তে এই সংগঠনবিলাকে লাহে লাহে গঢ়ি তোলাত মুখ্য ভূমিকা লৈছিল। বিভিন্ন অঞ্চলত বিভক্ত হৈ থকা ভাৰতীয় মানুহৰ মনত এটি সৰ্বভাৰতীয় মনোভাৱ জাগি উঠিছিল। ইয়াৰ পৰিণতিস্বৰূপে গভৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকালত অৱসৰপ্ৰাপ্ত ব্ৰিটিছ প্ৰশাসনিক বিষয়া এলেন অক্টোভিয়ান হিউমে ভাৰতীয় স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ যোজা চলাইছিল। 1883 খ্ৰীষ্টাব্দৰ 1 মাৰ্চ তাৰিখে হিউমে কলিকতা বিশ্ববিদ্যালয়ত পঢ়ি থকা স্নাতকসকলক এখন মুকলি চিঠিৰে তেওঁলোকক দেশমাতৃৰ সেৱাত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। প্ৰায় 50 জনমানৰ ছাত্ৰৰ সৈতে কলিকতাত ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন নামেৰে এখন বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকখনত সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ পোষকতা কৰিছিল। বোম্বাইত এখন মহাসভা আয়োজন কৰাৰ প্ৰস্তাৱ লৈ এটা জাতীয় অনুষ্ঠান গঠনৰ সিদ্ধান্ত লোৱা হৈছিল। গভৰ্ণৰ জেনেৰেল ডাফৰিনে হিউমক উৎসাহ যোগাইছিল। 1885 খ্ৰীষ্টাব্দৰ 28 ডিচেম্বৰত বোম্বাই গোকুলদাস তেজপাল সংস্কৃত কলেজত সেই মহাসভাখন অনুষ্ঠিত হৈছিল। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা 72 জন প্ৰতিনিধিয়ে সভাখনত উপস্থিত হৈছিল। সভাপতিৰ বাবে নিৰ্বাচন কৰা হৈছিল কলিকতাৰ বেৰিষ্টাৰ উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়ক। মহাসভাই প্ৰস্তাৱিত জাতীয় অনুষ্ঠানটোৰ নাম ভাৰতীয় জাতীয় কংগ্ৰেছ বুলি স্থিৰ কৰিছিল। এনেকৈয়ে 1885 চনত এলেন অক্টোভিয়ান হিউমৰ উদ্যোগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। প্ৰশ্ন: ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। গভৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকালত এলেন অক্টোভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়াই ভাৰতীয় স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ যোজা চলাইছিল। হিউমে কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰত স্নাতকসকলক সম্বোধি এখন মুকলি চিঠিৰে তেওঁলোকক দেশমাতৃৰ সেৱাত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। 1885 খ্ৰীষ্টাব্দৰ 28 ডিচেম্বৰত বোম্বাই গোকুলদাস তেজপাল সংস্কৃত কলেজত মহাসভাখন অনুষ্ঠিত হৈছিল। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা 72 জন প্ৰতিনিধিয়ে অধিৱেশনস্থলীত উপস্থিত হৈছিল। সভাপতিৰ বাবে নিৰ্বাচিত কৰা হৈছিল কলিকতাৰ বেৰিষ্টাৰ উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়ক। মহাসভাই প্ৰস্তাৱিত জাতীয় অনুষ্ঠানটোৰ নাম ভাৰতীয় জাতীয় কংগ্ৰেছ বুলি স্থিৰ কৰিছিল। ভাৰতৰ সকলোবোৰ জাতি-গোষ্ঠী সম্প্ৰদায়ৰ জনমতৰ প্ৰতি সন্মান জনাই কংগ্ৰেছে আগুৱাই অহাৰ কৰ্মপন্থা স্থিৰ কৰিছিল। এটা নমপন্থী অনুষ্ঠান হিচাপে জাতীয় কংগ্ৰেছে প্ৰথমে আবেদন-নিবেদনৰ মাজেৰে ভাৰতীয় বিভিন্ন সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ চৰকাৰক আহ্বান জনাইছিল। ইংৰাজ শাসক আৰু ব্ৰিটেইনৰ চৰকাৰৰ ওচৰত মধুৰ সম্পৰ্ক বজাই ৰাখি শাসনযন্ত্ৰত ভাৰতীয় প্ৰতিনিধিত্ব বিচৰাটোৱে জাতীয় কংগ্ৰেছৰ এটা অন্যতম লক্ষ্য আছিল। এই আশাৰে 1890 খ্ৰীষ্টাব্দত জাতীয় কংগ্ৰেছৰ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত এটা জাতি দলক ইংলেণ্ডলৈ পঠিয়াইছিল। কিন্তু 1892 খ্ৰীষ্টাব্দত ভাৰত পৰিষদ আইনে ভাৰতীয়ক একো নিদিলে, যাৰ ফলত জাতীয় কংগ্ৰেছ হতাশাত ভুগিল। শান্তিপূৰ্ণভাৱে ব্ৰিটিছৰ পৰা একো নোপোৱাত কংগ্ৰেছৰ ভিতৰতে এটা নতুন শক্তিয়ে গা কৰি উঠিছিল। তেওঁলোকৰ আবেদন-নিবেদন পন্থা পৰিহাৰ কৰি ব্ৰিটিছৰ বিৰুদ্ধে সষ্টম হ'বলৈ সকলোকে সকীয়াই দিছিল। 1905 খ্ৰীষ্টাব্দত ঘটি যোৱা দুটা উল্লেখযোগ্য ঘটনাই জাতীয় কংগ্ৰেছৰ ভিতৰচৰাত এটা প্ৰবল চাউলাৰ সৃষ্টি কৰিলে। প্ৰথমটো আছিল জাপানৰ হাতত ৰুছিয়াৰ পৰাজয় আৰু আনটো বংগভংগ। এছিয়াৰ ক্ষুদ্ৰ শক্তি জাপানে শক্তিশালী ৰাষ্ট্ৰ ৰুছিয়াক পৰাস্ত কৰাৰ ঘটনাই ভাৰতৰ জাতীয়তাবাদীসকলৰ মনত সংগ্ৰামী চেতনা জাগ্ৰত কৰিছিল। আনহাতে কাৰ্জনৰ বংগভংগই অৰ্থাৎ বংগদেশক দ্বিখণ্ডিত কৰাৰ সিদ্ধান্তই জাতীয়তাবাদীসকলৰ অন্তৰত তীব্ৰ ইংৰাজ বিৰোধী মনোভাৱ জাগ্ৰত কৰিছিল। 1905 চনত বাৰাণসী জাতীয় কংগ্ৰেছৰ সভাপতি গোপাল কৃষ্ণ গোখলেৰ ভাষণ বিপিন চন্দ্ৰ পালে বিৰোধিতা কৰিছিল। তেওঁ হিংসা ত্যাগ কৰি কেৱল স্বদেশী কাৰ্যসূচীক গুৰুত্ব দি জাতীয় কংগ্ৰেছক আগুৱাই যাবলৈ আহ্বান জনাইছিল। এই ঘটনাক কেন্দ্ৰ কৰিয়েই কংগ্ৰেছৰ মাজত মতানৈক্য ঘটিছিল। 1906 চনত দাদাভাই নৌৰোজীৰ সভাপতিত্বত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনে
স্বদেশী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাত পৰিস্থিতি কিছু পৰিৱৰ্তন ঘটে। কিন্তু 1907 খ্ৰীষ্টাব্দত ৰামবিহাৰী ঘোষৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ চূড়ান্ত অধিৱেশনত জাতীয় কংগ্ৰেছক দুটা শিবিৰত বিভক্ত কৰা হয়। ইয়াৰ এটা চৰমপন্থী আৰু আনটো নৰমপন্থী। চৰমপন্থীসকলে অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ, স্বদেশী, জাতীয় শিক্ষা আদি বিষয়সমূহৰ ওপৰত আস্থা ৰাখি ভাৰতীয়ৰ মাজত জাতীয় ৰাজনৈতিক জাতীয়তাবাদৰ গতি জীয়াই ৰাখিছিল। 1916 খ্ৰীষ্টাব্দলৈকে চৰমপন্থীসকলে মূল জাতীয় কংগ্ৰেছৰ পৰা আঁতৰত আছিল। বন্ধুসকল, আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুনকৈ অহা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগতে পাই থাকে। ধন্যবাদ।